দাদা কাম পাম নেকি? কাম বন নাই, মই সৰু ল'ৰা ছোৱালী ইয়াত নাৰাখোঁ, তই যা। দাদা কাম পাম নেকি? কাম কৰিবি? গোটেই দিনটো কাম কৰিব লাগিব আকৌ। পাৰিম দাদা। বাবু ইয়াক কামবোৰ দেখাই দে আৰু চাবি যাতে এই পাল নামাৰে। দাদা মোৰ হ'ল। কি কৰিলিনো তই? গোটেই দিনৰ পৰা আপোনালোকৰ দেখোন কাঁহী বাতি ধুই আছিল। মিছা মিছা কথা ক'বলৈ নাহিবি দেই, যা ফুট ফুট। দাদা কাম পাম নেকি? মইনা, তোৰ দৰে এটা পোৱালি ল'লে মোৰ ইয়াত তলা লাগিব। তোক ল'লে সৰু ল'ৰা ছোৱালী কামত ৰখাইছোঁ বুলি মই ফচিম। আগতে তলৰ পৰা ওপৰলৈ ডাঙৰ হৈ লোৱা দৌ, তাৰপিছত আহিবা। যোৱা যোৱা। হেই ৰ এইপিনে আহ। যা ল। ধন্যবাদ দাদা। হ'ব যা, চাবি আকৌ খালি পেকেট নাখাবি। কোন হয় এইটো? কি লাগে তোক ইয়াত? যা ইয়াৰ পৰা যা। ই গ'ল নাই চাওঁ ইয়াক। ক'তো দেখোন কাম নোপোৱা হ'লো। ক'ত যাম, কি খাম? আজি মোৰ মা বাবা থকাহেঁতেন মোৰ এনেকুৱা অৱস্থা নহ'লহেঁতেন। দাদা কাম পাম নেকি? কাম কৰিবি। মই যেনেকৈ মাছ কাটো তই তেনেকৈ চবকে কাটি পাৰ হ'ব পাৰিবি? পাৰিম দাদা। আহ। কৃষ্ণ, তই এদিন সকলোকে পঢ়াত কাটি এজন শুদ্ধ মানুহ হ'ব লাগিব। কৃষ্ণৰ দৰে হাজাৰজন শিশুৰ আজি এই অৱস্থা। দুখ কাৰ কোনেও নাজানে। য'ত সম্ভ্ৰান্ত শ্ৰেণীৰ বহুজনে কৃষ্ণক দমিত কৰিলে, তেনে এখন সমাজৰ এজন সাধাৰণ মাছ ব্যৱসায়ীয়ে কৃষ্ণক তুলি ল'লে। নিজ নিজ বিচাৰত আপুনিও বিচাৰ কৰক, দুখীয়াৰ ভগৱান কোন।